নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাইছে চাকা ব্লগ। বন্ধুসকল মানে আজি আমি এই পথাৰ সুন্দৰ পৰিৱেশ মাজত এটি শ্বৰ্ট ফিল্ম মানে কমেডি অলপ শ্বুটিং কৰিব আহিছোঁ। এইফালে কেমেৰামেন আহিছে আৰু এইফালে আহিছে, তো দেখিছে এতিয়া শ্বুট হ'ব মানে অলপ পাছত। তো আপোনালোক সকলোবোৰ দেখাই যাম, আপুনি ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে চাই যাব। কি ক'বে দোষ, বহাচোন বহা অলপ ন, চব কথা তোমাক কৈ আছোঁ মই। ইমান মঞ্চ মাৰি থাকিব যে আজিকালি কি ক'বে। আমাৰ ভিডিঅ' এতিয়া ৰেডি হৈ গ'ল, মানে এতিয়া দুইটা এতিয়া ৰোল কেমেৰামেন আছে। তো এতিয়া আমি ৰোলত সোমাই গ'লোঁ, এতিয়া আপোনালোকক দেখাই যাম, কিন্তু চব সকলোবোৰ চাই যাব আপোনালোকে। তো এয়া এতিয়া কেমেৰামেন গাড়ীটিক দিম, তো ভিডিঅ'টো চাই যাব। বহুত শুনো লাগি আছিলে ক বহুত দুখত বুজিছ। মই কালি গৈছিলোঁ হা এই জেগাত, মানে ছোৱালী গাৰ্লফ্ৰেণ্ডে মাতিছিল। ছোৱালীজনী চাব কৈছোঁ, এনেকুৱা ধুনীয়া বাৰু। মই আজিতো মিলিব, মই আজি মানে কিয় যাম এনেকৈ পেলাই দিছোঁ যে তো আমাৰ আধা শ্বুটিং হৈ গ'ল, দেখিছে পূৰা বোকা লাগি গ'ল পুৰিজি। মানে বহুত ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো, শ্বৰ্ট ফিল্ম অলপ কমেডি টাইপৰ হ'ব। এতিয়া বন্ধু এনে তোমাৰ কেনেকুৱা লাগিছে বনাই? ভাল লাগিছে মোৰ। অঁ ভাল লাগিছে। আপোনালোকে এনে চাই কেনেকুৱা লাগিছে? অঁ মন চেনি দিব, অলপ মৰম চেম দিব, আমাক আগবাঢ়িবলৈ অলপ ছাপোৰ্ট কৰিব। তো এতিয়া লগৰটো ৱাইফে এতিয়া সি মানে ৰীল বনাইছে, আপোনালোকক দেখাইছোঁ। নেক্সট লোকেশ্যনত গৈ আছোঁ এতিয়া। চাইকেল এতিয়া ৰোল আছে চাইকেল, তো সেইখিনি চাইকেল লৈ গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই যাব। তো আজি দিব নোৱাৰিলেও কালি মানে খোৱা হ'ব শ্বুট, তথাপিও আজি ট্ৰাই কৰি চাম পাওঁ নে নোৱাৰোঁ। তো এতিয়া আমাৰ চাইকেল ৰোল আছে, দেখিবলৈ আছে কেমেৰামেন ইয়াতে বহি আছে। নমস্কাৰ, আজি মানে নেক্সট শ্বুটিং আছে, নেক্সট ডে'। তো এয়া আমি সকলোৱে ৰেডি হৈ গ'লোঁ। এয়া আছে বিটু। তো এতিয়া সকলোৱে গৈ আছোঁ বিটু ঘৰলৈ, তাত মানে শ্বুটিংটো হ'ব, আপোনালোকে চাই যাওক। হ'ব শেষ হ'ব পালোঁহি মানে এতিয়া বিটু সোণালৰ ঘৰ পালোঁহি। ইয়াত দেখিবলৈ আছে, ইয়াতে এতিয়া শ্বুটিংটো হ'ব মানে, আৰু দেখাই যাম আপোনালোকক কি দেখাব পাৰোঁ। তো ভিডিঅ'টো জল্দি আজি কমপ্লিট কৰিম বুলি ভাবিছোঁ, পাৰোঁনে নোৱাৰোঁ। তো মানে অলপ জল্দি কমপ্লিট কৰিম বুলি ভাবিছোঁ, আৰু এডিট কৰিব আছেই। তো আজি ভিডিঅ'টো শ্বুটিং কমপ্লিট কৰিম বুলি ভাবিছোঁ। শ্বুটিংটো হ'ব আৰম্ভ। এয়া আমাৰ কইনা, আৰু এইটো কইনা বাপেক হ'ব। হাই কইনা দীপদা। হয় তোমাৰ মোক যোনজনে ছোৱালী দেখা হ'ব এইজন, এয়া দৰ্শক আহে চাবলৈ। তো ভিডিঅ'টো চাবা, সকলোৱে মৰম দিব আৰু দেই। বৰ্তমান এয়া মেকআপ কৰি দিয়া হৈছে, বহুতে মেকআপ কৰি আছে। এয়া বাপেক পুতেক মাহাক যেনেকৈ মেকআপত লাগি আছে মানে, অতি সুন্দৰ লাগিছে। ভিডিঅ'টো কেনেকুৱা লাগিব? ভালে লাগিব, আপোনালোকে চাব। নিশ্চয় দীপদা ৰীল হ'ব ন? ৰীল ভিডিঅ'টো আগত বনাই লওঁ। অলপ এটা আমি ৰীল বনাম এতিয়া এই বাইদেউৰ লগত। সেইফালে বাইদেউক দেখাই দিয়া। বাইদেউ ৰেডি হ'ল কি? এতিয়া পূৰা মেকআপ পূৰা হৈ আছে, এতিয়া কষ্টিউম বাকী আছে। এতিয়া ওপৰত এই চুলিটো খোপা, সেই খোপাটো লগোৱা হ'ব। তাৰপিছত আপোনালোকক দেখাম আৰু পাৰিছোঁ নোৱাৰিছোঁ। চাব, আপোনালোকে মৰম দিব চবে। তুলি লওক বাটৰ চাহ দেখিছে না কেনে নাচি আছে। তো এতিয়া এয়া বৰ্তমান দীপদা আৰু বিটুৱে তাত বনাব লৈ আছে ৰীল ভিডিঅ'। মজা লাগিছে, মজা। কিন্তু ভিউটো মানে ভিডিঅ'টো মোক দিব পাৰিবি ন? পাৰিম। অ'কে, গান বজা। কি কৰিম ক? এই ভালে কিবা ট্ৰাই কৰিছে বুলি এনে নাচ, জাহাটা নাচ দেই। দুদিয়া এনেকৈ মুখামুখি নাচিম ক? এয়া চাকা ৰেডি হৈ গ'ল শ্বুটিঙৰ কাৰণে। ফাইনেলি আমাৰ শ্বুটিং কৰি হৈ গ'ল বৰ্তমান। এতিয়া এনেই তোমাৰ শ্বুটিং কৰি কেনেকুৱা লাগিলে?
ভালে লাগিলে বৰ্তমান মানে ভাল হ'ব বুলি আশা কৰিছোঁ আপোনালোকে মৰম চেনেহ দিব আশীৰ্বাদ কৰিব আগন্তুক আমি আৰু ভাল ভাল ভিডিঅ' দিবলৈ আপোনালোকৰ মাজত চেষ্টা কৰিম তো ভিডিঅ'টো পালে ভিডিঅ'টো আহিব জল্দি আৰু 2-3 দিনৰ ভিতৰত আহি যাব এডিট চেডিট কৰি তো ভিডিঅ'টো মানে অলপ শ্বেয়াৰ টাৰ কৰি দিব আপোনালোক কোনদিনা আহিব ক'ম বাৰু এডিট চেডিট কৰি পাইছে এডিট চেডিট কৰি কমপ্লিট হৈ গ'লে মানে ভিডিঅ'টো দিয়া হ'ব ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ নেক্সট ভিডিঅ' আহি যাব জল্দি তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজি